পানী খাবলে আমি হেল্ল' এভৰিৱান আজি হৈছে মাঘৰ 1 তাৰিখ আৰু আমি ৰাতিপুৱাই যাবলৈ ওলাইছোঁ কালী মন্দিৰলৈ ক'ত যায় নাজানো ইমান ওচৰতে হয় তো তেনেকৈ আজি ব্লগটো ষ্টাৰ্ট কৰি দিম বুলি ভাবিছোঁ আৰু আমাৰ গাঁৱত আজি খেলা ধূলা আছে তেনেকৈ দেখুৱাম আপোনালোকক একদম দিনটো ভিডিঅ'টো চাই থাকিব আৰু দলিয়ে এইফালে যোগাৰ কৰি আছে মই ফুল এৰালোঁ মই আজি বঙালী মানুহৰ নিয়ম শিকিম ৰাইজ সিহঁতে কেনেকৈ দিয়ে মই চাই লওঁ আজি ইয়াৰে ফুল চুল পাহ এৰাই দিব লাগে হেনো মই এৰাই আছোঁ মই গম নাপাওঁ ইমান শিকাই দিবি তহঁতে কোনোবা বঙালী ল'ৰা ছোৱালী কৈ লৈ যায় আমাৰ হৈ গ'ল চাহ তাহ খালোঁ যাম খেলিম আৰে পূৰা খেলিম দলিয়ে কি খেলিবি আজি মই হাৱা খেলিম তাৱা খেলিম এতিয়া আমাৰ খেলা আৰম্ভ হোৱা নাই চুম্পিয়ে দেউতাকৰ লগত আহি আছে আৰু এতিয়া যায় চুম্পি এটা ঘৰত যায় আজি চুম্পিৰ বাৰ্থডে আছে চাহ খাব লাগে মাতিছে যাই আছোঁ বোলো গাইছ এতিয়া যাম একদম খেলবা কাৰণে কি খেলা হয় আমাৰ নাজানো তাতে যাই দেখুৱাম দেই একদম পেণ্ট স্পৰ্টিং পিন্ধি লৈছোঁ তাওৰাহে কথা আৰু প্ৰাইজ জিকাৰহে কথা আৰু আমি এতিয়া বলক যাওঁ যাই আছোঁ খেলবা কাৰণে এইটো চুম্পিয়ে মোবাইল পালে ড্ৰেছ মাৰি আহিছোঁ খেলা আমাৰ কি খেলা পাতে উঠা বহা খেলিম তই গান নবজি পিনে কপিৰাইট লাগব বলক এতিয়া আমি খেলিবা আমাৰ লগত নৰা পাত্তা নাপা মকত যাই দিয়া গাইছ এতিয়া চকী মেচ খেলা আৰম্ভ হৈছে সৰু সৰু ছোৱালীবিলাকৰ ল'ৰা ছোৱালী হ'লে আমাৰ এলিবাই নমস্কাৰ ইমান হেৰি পে দেখুৱা তই দে দেখাইছোঁ দে ভালকৈ নমস্কাৰ দে যাই চবকে দেখাব লাগিছে মানুহ লাকি বৰ লাজ একে লাকি শুনুক দেখা নাই ইমান অন্তর লিপস্টিক লগাই আহিছি আমাৰ ইমান অন্তৰত জাগাত খেলবা আহিছি লিপস্টিক বহুত দূৰলৈ লিপস্টিক লগাই আহিছে আমাৰ শাশ্বতী বা শাশ্বতী নহয় শুনু second ita ko no ya iyang gadik pas প্রথমবার খেলি একো নাই দে ভাজতি দৌড়া 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 বৰ্তমান ৰানিং লং জাম্পৰ কাৰণে যাই আছোঁ আমি নকৰোঁ বাৰু বেলেগে কৰিব সেইটো বেলেগ তাকে চাম আমি আৰু আমি চাবৰ কাৰণে গৈ আছোঁ পথাৰ আৰু মানে হ'ব আমাৰ নাৰী সন্থাৰ যুঁজ 100 মিটাৰ দৌৰ নেকি হাতৰ এইফালে আমাৰ হৈ গ'ল আৰু মই পাইছোঁ ছেকেণ্ড গাইজ ছেকেণ্ড চুম্পি এয়া এখেতে ফাৰ্ষ্ট প্ৰাইজ আৰু এতিয়া আমাৰ মহিলা সন্থাৰ দৌৰা হ'ব গাইজ আমাৰ তিৰোতাৰ লগত ৰছী টানা পাতিছিল কিন্তু আমাৰ 2বাৰ দিছিলে 2বাৰো ৰছী ছিঙি ছিঙি যায় ফাৰ্ষ্টত যে আমি ছোৱালী দুভাগ হৈ খেলিলোঁ আৰু আমি ৰছী টানাত দুটা গ্ৰুপ হৈছিলোঁ আমাৰ গ্ৰুপটো পাইছোঁ আৰু পাইছোঁ বুলি কওঁ পাইছোঁ বুলি ৰছী টানাত শিকিলোঁ আমি আমাৰ বল জয় জুবিন দা আমাৰ আৰম্ভ হৈছে টিঙত খোৱা খেলা আনন্দ পাইছা
আজি আমাৰ মহিলা আৰু দুয়োটাৰ মাজত কাবাডী খেলা গ'ল। মই গৈ আছোঁ গাইজ, কাক মাৰোঁ কাক ধৰোঁ, গৈ আছোঁ কাবাডী 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 কাবাডী। ইমান ৰাইজ মই ঘৰলৈ যাই আছোঁ। বহুত কিবা কিবি খেলা হ'ল, মাত্ৰ দুটাত পাইছোঁ, এটা ৰছী টনাত আৰু খেলিলোঁ দৌৰাত ছেকেণ্ড গৈছোঁ। ৰাতিপুৱাৰ পৰা উঠা মোৰ ফাইদা হৈ গৈছে, ছেকেণ্ড প্ৰাইজ পাই গৈছোঁ। আৰু এতিয়া আছে ভেকচিন প্ৰতিযোগিতা, দিওঁ নে নিদিওঁ কি হয় নাজানো, আৰু আপোনালোকক দেখুৱাই থাকিম দেই, চাই থাকিব। হেল্ল', তুমি এতিয়া ক'ত যাবা? ক'লৈ যাবা? ভালকে পাৰা? বিনয়ে ক'ব কি হৈছে কি নহৈছে। ঠেকি পিঠা গুড়ি খুন্দু, বুজি পাইছোঁ, এতিয়া বুজি পালোঁ। থেংকুচ শব্দ দিব লাগিব কিন্তু ফিচাৰ দি কোন থাকোঁ মাৰি দিয়া বঢ়িয়া, সুন্দৰ। আগুৱাই দিয়া, পিঠাগুড়িটো অলপ পিছত আছে, আগুৱাই দিয়া। বঢ়িয়া, সুন্দৰ। এইটো হ'ল পিঠাগুড়ি, বিহুৰ পিঠাগুড়ি খুন্দিছে। আমাৰ এইটো মই বিহুৰ পিঠাগুড়ি আইটেম বুলি লিখিব পোৱা। বিহুৰ Oh my god. Oh my god. Yeah. মুখখন চাওক বাৰ নমিতাই চানে দেয়া কথা ক'ব নোৱাৰে বেঙেনা। এতিয়া বৰ্তমান প্ৰাইজ দিয়া হ'ব আৰু আমি আমাৰ মূল্যৱান প্ৰাইজ ল'বৰ কাৰণে ৰখি আছোঁ। শাশ্বতী শৰ্মা। গাইজ ফাইনেলি এটা জোক পালোঁ, জোক গা ধুব পাৰিম। আমাৰ ৰছী টানাৰ প্ৰাইজ পালে মানুহ কিবা আছে যদি দেখাই দিয়ে ৰছী টানাৰ প্ৰাইজ কিমান কষ্টত টানছিলোঁ আমি নেকি। এইফালে এলি দেখাই দিয়ে তো গিলাচটো পানী খাম বুলি পানী খাম। গাইজ দিনটো ইটো সিটো খেলিলোঁ। মই খেলিলোঁ মেজিক চেয়াৰ, কাবাডী, তাৰপিছতে ৰছী টনা আৰু দৌৰা। বাকী দুটাত পালোঁ মাত্ৰ। এটা ৰছী টনাত 8জনী আছিলোঁ আমি ছোৱালী, চবকে এটা এটাকৈ গ্লাছ দিছিলে। পুৰস্কাৰ যিয়ে নহওক, পুৰস্কাৰ পোৱাটোৱে মেইন। বাকী আৰু দৌৰাত পাইছোঁ ছেকেণ্ড। সেয়া চব পানী খোৱা আৰু গা ধোৱা, চব পানীৰে ব্যৱস্থা আৰু এইবিলাকত। বাকী কিন্তু বহুত এনজয় কৰিলোঁ, বহুত বেছি ভাল লাগিল। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আকৌ নেক্সট মিনি ব্লগত আৰু ব্লগ সেইবিলাক লৈ আহিম, আপোনালোকে চাই আগুৱাই লৈ যাব বুলি আশা ৰাখিলোঁ। আজিলৈ এৰিছোঁ, বাই বাই।